হাই সকলো ভালে আছেনে? নিশ্চয় সকলো ভালে আছে। জুলাই মাহত মোৰ মায়ে ধুনীয়া ধুনীয়া গামোচা বৈ আছিলে। আপোনালোক সকলোকে ইয়াৰ আগৰ ভিডিঅ' দেখাইছোৱে আৰু আজি দেখাব লৈছোঁ জুলাই মাহত ইমান কম দিনত 30 দিনতে কিমানখিনি গামোচা উলিয়ালে আৰু এখন গামোচাত কিমান দাম আপোনালোকে নিশ্চয় সকলোৱে গম পায়। আৰু ইমানখিনি গামোচা উলিয়াইছে ইমান কম দিনতে, ভাবকচোন আপোনালোকে মায়েক তেতিয়াহ'লে কিমান পইচা পাব। যদি আপোনালোকে এনেকুৱা ধৰণৰ বিজনেছ কৰিব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এয়া চাওকচোন, সকলোবোৰ গামোচা উলিয়াইছে ধুনীয়াকৈ মায়ে মানে জাপি জাপি বাকচত ভৰাবৰ কাৰণে। মই ভাবিলোঁ ভিডিঅ' এটা কৰোঁ আৰু আপোনালোক সকলোকেও দেখাওঁ। মাক কৈছোঁ এখন দুখন দিয়কচোন, ধুনীয়াকৈ দেখাই মানে মেলি পেলাই দেখাই দিয়ক। তাকে মায়ে এতিয়া আহিছে আৰু মায়ে কৈছে দে দেখা মানে মাও মানে ভাল পায় আৰু এনেকৈ ভিডিঅ' চিডিঅ'বিলাক কৰি থাকিলে। যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে আপোনালোকৰ কোনোবাই গামোচা এনেদৰে বয়নে জনাবচোন, কোনে কোনে গামোচা বয় মোৰ মাৰ নিচিনা একদম ধুনীয়া ধুনীয়া গামোচা। ইয়াত ধুনীয়া ধুনীয়া দৰা বৰণৰ গামোচাও আছে কেইখনমান। চিম্পুল আৰু মানে কিছুমানে চিম্পুল বিচাৰে দৰা বৰণৰ গামোচা আৰু সৰু সৰু ফুলৰ অলপ কম ফুল দিলেও হয়, আৰু কিছুমানৰ মানে গোটেইখন ফুল বিচাৰে দৰা বৰণৰ গামোচা। আপোনালোকেতো জানেই কেনেকুৱা ধৰণৰ দৰা বৰণৰ গামোচা লয়। তাকে এইকেইখন অলপ দীঘল মানে দৰা বৰণৰ গামোচা। আৰু ইয়াৰ লগতে আছে কাষত গা ধুব পৰা গামোচা, আৰু গা ধুব পৰা গামোচাও ধুনীয়াকৈ মায়ে কেইখনমান বৈছে। ইয়াৰ লগৰ গামোচা বহুতো বিক্ৰীও হৈছে। এইকেইখন গা ধোৱা গামোচা হয়। এতিয়ালৈকে 50খনতকৈ অধিক বিক্ৰী গ'ল আৰু এইকেইখন আছে এতিয়া ঘৰতে মায়ে সামৰি আছে বাকচত ভৰাই থ'বৰ কাৰণে। ভাল লাগিছেনে বাৰু গামোচা কেইখন? আৰু বহুত ডাঙৰ ডাঙৰ কিন্তু দেই। মা গামোচা একদম সৰু সৰু গামোচা নহয়, একদম আহল বহল ধুনীয়া গামোচা। এয়া দেখিছেনে, জাপি থওঁতে আপোনালোকে গম পাইছেই চাগে বহুত ধুনীয়া ধুনীয়া গামোচা, মানে আহল বহল বুলি গম পাইছে সকলোৱে। এয়া এই গোটেইখিনিতে আছে 100খনতকৈও অলপ বেছি আছে, আৰু 100খনতকৈও মানে 30 দিনত কম দিনতে ইমান কেইখন গামোচা একদম ধুনীয়াকৈ উলিয়াইছে। মোৰ বহুত ভাল লাগিছে। ভবা নাছিলোঁ ইমান কম দিনতে যে ইমানখিনি গামোচা উলিয়াব। সঁচাকৈ ময়ে আচৰিত হৈছোঁ। আপোনালোকে চাগে মোৰ ভিডিঅ'টো দেখি পেলাই আপোনালোকো আচৰিত হৈ গৈছে, ইমান কম দিনতে ইমানখিনি গামোচা যে উলিয়াইছে। চাওকচোন, একদম সঁচাকৈ আচৰিত হ'বলগীয়া দেই। মায়ে মানে বহুত কষ্ট কৰে আৰু ইয়াতে প্ৰমাণ গম পাইছে। মোৰ মাৰ গামোচা কিন্তু সকলোৱে বিচাৰি আহে, কাৰণ মাৰ মানে বোৱাবিলাক বহুত ধুনীয়া হয়, বহুত ভাল হয়। কাষবিলাকো বহুত ধুনীয়া হয়। কাষত মানে সূতা যে কিছুমানৰ যে ৰৈ যায় আৰু বোৱাবিলাক ভাল নহয় যে, তেনেকুৱা আমাৰ মা মানে কোনো ধৰণৰ কমপ্লেইন অকণো আজিলৈকে অহাই নাই। আৰু সকলোৱে আহি কয়হে যে আপোনাৰ গামোচাবিলাক বহুত ধুনীয়া বুলি। এইখন গামোচা চাওকচোন, আপোনালোকৰ ভাল লাগিছেনে বাৰু? মোৰ কিন্তু বহুত ভাল লাগিছে। ফুলকেইটা গোল গোল ফুলৰ, আৰু মানে ফুলবিলাকো ইমান ধুনীয়া হয় কৈছোঁ নহয় আপোনাক, মানে উজ্জ্বল, বহুত উজ্জ্বল হয়। আৰু ফুলবিলাকত অকণো মানে ইফাল সিফাল মানে নহয়, মানে বহুত ধুনীয়াকৈ বয় আমাৰ মায়ে। চাওকচোন, মায়ে মানে আগতে একদম সৰু মানে তাঁতৰশালখন আছিলে, জেকাৰ্ড শাল নাছিলে, মানে বহুত কষ্ট হয়। আগতেও ইমান ডাঙৰ ডাঙৰ ফুল মানে হাতেৰে বয়। আজিকালি এতিয়া বাৰু মেচিনটো আছে যেনিবা, ফুলটো ধুনীয়াকৈ উঠি যায়। এতিয়া ইমান কষ্ট নহয়, তথাপিতো বোৱাটো অলপ কষ্ট হয়। আৰু ইমান দিনৰ পৰা কৰি মাৰ যে বিজনেছটো অকণমান ডাঙৰ হৈছে, সেইটোৱে বহুত ভাল লাগে। কেতিয়াবা মনটো মোৰো ভাল লাগে যে মাৰ সঁচাকৈ বিজনেছটো অকণমান ডাঙৰ হৈছে। চাওকচোন, এইখন হৈছে চিম্পুল, এটা চাইডে আছে ফুল, সেইকাৰণে মই কৈছোঁ গোটেইখন দেখাই দিয়ক। মায়ে কৈছে এটা চাইডে ফুল আছে, হ'ব দেখাই দিছোঁ। আৰু এয়া চাওকচোন, একদম মই খেলি মেলি কৰি দিলোঁ আৰু গোটেইখিনি গামোচা। মায়ে আকৌ জাপিবলগীয়া কৰি দিছোঁ, মায়ে আকৌ জাপিব। আৰু ময়ো হেল্প নকৰা নহয় বাৰু, লগতে ময়ো অকণমান জাপি কৰি অকণমান মানে হেল্প কৰি দিওঁ আৰু মাক। আমাৰ কাৰণেতো কষ্ট কৰিছে মায়ে ন, ইমানখিনি নহ'লে কাৰ কাৰণে কৰিব। আমি যিহেতু আমি জীয়েক হয় ন, অকণমান হ'লেও মাকৰ মূল বুজিব লাগিব, নহয় জানো? আমি সৰু তেতিয়াৰ পৰাই মায়ে মানে ধুনীয়াকৈ এনেকৈ গামোচা বৈ থাকে। আৰু স্কুলৰ পৰা আহি পেলাই দেখোঁ যে মায়ে গামোচা কাপোৰ বৈ থাকে, গামোচা হওক মানে চাদৰ মেখেলা হওক বৈ থাকে। তাৰপিছত মানে কেতিয়াবা খং উঠি যায়গৈ, মায়ে মানে এইবিলাক কামতে ব্যস্ত থাকে, আমাক অকণো হেৰিয়ে নকৰে, গুৰুত্ব নিদিয়ে। কেতিয়াবা তেনেকুৱা অনুভৱ এটা কৰোঁ। আৰু তাৰপিছতহে যেতিয়া মানে অকণমান ডাঙৰ হৈ আহি আছোঁ, তেতিয়া ভাবোঁ যে মায়েতো পইচাৰ কাৰণেই কষ্ট কৰিছে ন, পইচাটো আমাকেতো দিব, আমাকেতো খুৱাবৰ কাৰণে কষ্ট কৰিছে। সেইকাৰণে মানে এতিয়া ডাঙৰ হ'লত অকণমান মূলটো বুজি পাইছোঁ। আগতে মানে মাক কেতিয়াবা খং কৰোঁ আৰু মায়েনো কি কৰি থাকে, একেবাৰে আগৰ মানে লগৰবিলাকৰ মাকৰ নিচিনা নহয়, গৈ পালে কেনেকৈ মাকক পায়, তেনেকুৱা ধৰণৰ কিছুমান কথা কৈ দিওঁ আৰু ঘপককৈ। আৰু এতিয়াহে বুজি পাইছোঁ ডাঙৰ হ'লত। আৰু মই যে কৈ আছোঁ ইমান কম দিনতে 30 দিনতে মায়ে উলিয়াইছে, কিন্তু জুলাই মাহটো 31 দিনীয়া হয় বাৰু। মই 31 দিন বুলি কোৱা নাই, আৰু 30 দিন বুলিয়ে ক'লোঁ বাৰু, একো নাই।
আৰু সেইদিনাখন মানে অৰ্ডাৰ দিছিলে গামোচা এখন, দৰা বৰণৰ গামোচা, তাকে নিবলৈ আহিছে। ওচৰৰ হয় আৰু ওচৰৰ বৰমা আৰু খুৰী। তাকে ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ আৰু ইয়াতে দি দিলোঁ। আপোনালোকে সকলোৱে চাওকচোন। এইখন মানে চিম্পুল গামোচা এখন অৰ্ডাৰ দিছিলে। তাকে ভাল লাগিছেনে বাৰু? অৰ্ডাৰ কাপোৰ নিবলৈ আহিলে ভিডিঅ' বনোৱা নহয়ে আৰু সময়ো নিমিলে বাৰু। সেইদিনাখন সন্ধিয়া পৰত ময়ো ঘৰত আছিলোঁ, সেইকাৰণে ভিডিঅ' এটাকে বনাই থ'লোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ চাই, তেতিয়াহ'লে লাইক এটা মাৰি দিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব কমেণ্ট বক্সত মোৰ মাৰ কাপোৰ কেনেকুৱা লাগিছে। আজিলৈ বাই বাই।